আবেলিৰ পৰা ঘৰতে বহি বহি কিবা বৰ লাগি গৈছিল, তো ভাইটি দুজনক লৈ অলপ ওলাই গ'লোঁ। এজনে ক'লে আমাৰ ইয়াতে বোলে নতুনকৈ এটা কাৰাকচাই ব্ৰাঞ্চ আহিছে, এবাৰ ভিজিট কৰি আহোঁ অলপ। তো মই গৈ গাড়ীৰ পৰা নামিবই পোৱা নাই, তেওঁলোক দুইজন গৈ অৰ্ডাৰ দিয়াতহে ব্যস্ত। আমাৰ তাৰে মাজৰ এজন কিন্তু খোৱাত বৰ পাকৈত, গতিকে কি ক'ব। বলক অৰ্ডাৰটো আহে মানে মই আপোনালোকক দেখাই দিওঁ চাৰিওফালৰ সুন্দৰ পৰিৱেশটো। যিহেতু ইয়াতে ছেল্ফ ছাৰ্ভিচ হয়, তো আমাৰ মহাশয় দুজন গৈ অৰ্ডাৰ ল'বৰ কাৰণে তাতে থিয়ই হৈ আছে। তেওঁলোকে অৰ্ডাৰ দিছিল চাহ আৰু মেগী। মই বাৰু মেগী নাখাওঁ, কিন্তু মই একাপ চাহ খালোঁ। এই মাটিৰ কাপবোৰত যে চাহ দিয়ে, চাহটো খাই খুব ভাল লাগে, কিন্তু কি হ'ব এই ওঠৰত কিবা লাগি ধৰেহে। ঘৰলৈ ওলালোঁ, তো আপোনালোকেও আহিব। বহুত ধুনীয়া বনাইছে, বহুত ভাল লাগিছে। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।